নমস্কাৰ বিবৰা ক্ৰিয়েচনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই লৈ আহিছো সান্দহ কেনেকৈ খুন্দে হেয়া ভিডিও আপোনালোকৰ লগত মই আজি শেয়াৰ কৰিম। আমাৰ অসমীয়া জাতিৰ পৰম্পৰা ভোগালী বিহুত যে সান্দহ খুন্দা হয় হেয়া কেনেকৈ খুন্দা হয় আপোনালোকৰ লগত শেয়াৰ কৰিবৰ বাবে লৈ আহিছো। গতিকে ভিডিওটো শেষলৈ চাব। আৰু যিসকলে প্ৰতি বছৰে এই সান্দহ খুন্দে সেইসকলেতো গমেই পায়, কিন্তু যিসকলে খুন্দি পোৱা নাই কেতিয়াও তেওঁলোকসকলে চাব পাৰিব। শেষলৈ ভিডিওটো চালে বস্তুখিনি গম পাব। গতিকে বেছি দেৰি নকৰি আহক ভিডিওটো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমি উখৰা চাউল বা উহা চাউল এনেকৈ ধুই লৈছোঁ। ধুই ভালদৰে পানী নিগৰাই একেবাৰে জৰজৰীয়া কৰি লৈছোঁ। এইখিনি ৰ'দত শুকাব নালাগে, বাঁহৰ খৰাহিত দি থ'লে ধুনীয়াকৈ পানী ওলাই যাব। বেছি দেৰিলৈ থৈ দিলে ধুনীয়াকৈ এনেকুৱা জৰজৰীয়া হৈ যাব। আৰু এতিয়া এই চাউলখিনি আমি ফুটি ফুটি মুড়ি হৈ যোৱালৈকে আমি ভাজি ল'ম কেৰাহীত। গতিকে আহক মই প্ৰচেছটো দেখুৱাই আছোঁ। আৰু ইয়াত অকণমান নিমখ সানি দিয়া হৈছে চাউলখিনিত, যাতে সোনকালে ভালদৰে ফুটি যায়। এয়া চাওক, গৰম ডাঙৰ কেৰাহী এখনত দিছোঁ। আৰু কমকৈ দিব লাগিব এইখিনি। আৰু এয়া বাঁহৰ মাৰি এডালৰ ওপৰ ভাগটোত এনেকৈ কাপোৰ মেৰিয়াই লৈছোঁ, যাতে এইখিনি লৰাবলৈ সুবিধা হয়। গোল হ'লে ভাল হয় মাৰিডাল, সেইকাৰণে। আৰু এনেকৈ আমি লৰাই ভাজি থাকিম। ৰখিব নোৱাৰিব, লৰাই থাকিব লাগিব, কাৰণ ৰখি গ'লে এইখিনি চাউলখিনি বেছিকৈ জ্বলি যাব, ক'লা হৈ যাব। গতিকে এনেকৈ চাওক, চিটিকি আছে দেখিছেনে? গাই মুখে পৰিলেও তাৰমানে ৰখিব নোৱাৰি, কণ্টিনিউ ভাজি থাকিব লাগিব। আৰু এনেকৈ ভাজি যেতিয়া মুড়িৰ নিচিনা হৈ যাব, চব চাউলখিনি ফুটি যাব, এটা চাউলো চাউলৰ দৰে হৈ নাথাকে, তেতিয়া আমি ইয়াৰ পৰা নমাই দিম। এয়া চাওক, এইখিনি ভজা হৈ গ'ল, নমাই দিছোঁ। তেনেকৈ ষ্টেপ বাই ষ্টেপ আমি ভাজি থাকিম আৰু খুন্দি থাকিম। এয়া চাওক, মুড়িৰ নিচিনা হৈছে দেখিছেনে, সৰু সৰু। এতিয়া এইখিনি আমি ঢেঁকীত খুন্দিম। এয়া চাওক, এনেকৈ ঢেঁকীত দি দিছোঁ। ঢেঁকীত দি এনেকৈ আমি খুন্দি ল'ম। গৰমে খুন্দিব লাগিব, ঠাণ্ডা হ'লে ভালদৰে গুড়া নহ'ব আৰু সোৱাদো নহ'ব। গতিকে গোটেইখিনি কাম গৰমে কৰিব লাগে, একদম স্পীডত। আৰু ৰখি থাকিব নোৱাৰে, ৰখি থাকিলে নষ্ট হৈ যাব। এয়া চাওক, ধুনীয়াকৈ গুড়ি হৈ গৈছে। আৰু এইখিনি এতিয়া ইয়াৰ পৰা গুড়ি হোৱাৰ পাছত আমি চালি ল'ম। চালনী এখনত মই এতিয়া লৈ লৈছোঁ। চালনী এখনত এনেকৈ লৈ চালি দিম। মায়ে চালি দিব, মা আৰু মই দুয়ো লগ লাগি আজি সান্দহ খুন্দিছোঁ। সেইবাবে ৰেচিপিটো আপোনালোকৰ মাজত লৈ আহিলোঁ। আপোনালোকে খুন্দিছেনে খুন্দা নাই কমেণ্ট কৰি মোক জনাবচোন। এয়া চাওক, গোটেইখিনি চালি দিলোঁ। আৰু যিখিনি এক্সেছ ৰৈ গ'ল আৰু গোটা হৈ আছে, চালনীৰে সৰকি নাযায়, সেইখিনি পুনৰবাৰ পখালিটোত দি এনেকৈ আমি খুন্দি ল'ম। আৰু এয়া পুনৰ এনেকৈ চাউল আমি আৰু দিম আৰু ভাজি যাম। এইধৰণে আমি সান্দহখিনি খুন্দি ল'ম। এইধৰণে আমি আটাইখিনি চাউল ভাজিম আৰু খুন্দি যাম, তেতিয়া সান্দহ প্ৰস্তুত হ'ব আমাৰ। এইখিনিতে এটা ৰিকুৱেষ্ট থাকিল, যিসকলে মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলেও অনুৰোধ থাকিল। আৰু এয়া চাওক, সান্দহ খুন্দি একেবাৰে বৈয়ামত ভৰাই থলোঁ। এয়া কি ধুনীয়া, বিহুৰ বতৰত খাবলৈ ভাল লাগে, ঠাণ্ডা বতৰ। আৰু মই খোৱা প্ৰচেছটো দেখুৱাই আছোঁ। এনেকৈ অকণমান 2 চামুচমান চিৰা দি 2 চামুচমান সান্দহ দিলোঁ। তাত এতিয়া চেনি দিলোঁ। আৰু এতিয়া ইয়াৰ লগত দিম গাখীৰ ঢালি। এয়া গৰমে গাখীৰ দিছোঁ আৰু গোটেইখিনি মিক্স কৰি খাবলৈ বহুত ভাল লাগে। আৰু বেলেগ প্ৰচেছত খাব পাৰি, কলেৰেও সানি খায়। আপোনালোকে কেনেকৈ খায় জনাবচোন। ধন্যবাদ।